নমস্কাৰ প্ৰিয় পঢ়ুৱৈবৃন্দ আৰু আমাৰ শুভাকাংক্ষীসকল। মই আছোঁ আজি আমাৰ বিপণী কক্ষত বহনিমানৰ বিপণীত আৰু মই বিশেষ কাৰণত আজি আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু সেই বিশেষ কাৰণটো হৈছে আমাৰ সদ্যহতে এখনি গ্ৰন্থ প্ৰকাশ পাইছে আৰু গ্ৰন্থখনিৰ শিৰোনাম হৈছে জপনাখন জপাই আহিবি ৰাধাৰ কলিকেজনী সোমাই আহিব। গ্ৰন্থখনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এয়া আমাৰ সদ্যহতে প্ৰকাশ পোৱা গ্ৰন্থ এখনি উপন্যাস জপনাখন জপাই আহিবি ৰাধাৰ কলিকেজনী সোমাই আহিব। আমাৰ সাধাৰণতে গ্ৰন্থ উন্মোচন কৰা নহয়। যিখিনি গ্ৰন্থ প্ৰকাশ পাইছে আমাৰ কোনোদিন উন্মোচনৰ প্ৰক্ৰিয়াৰে আগবঢ়া নাই। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰত এটি পৰিচয় দাঙি ধৰোঁ উপন্যাসখনৰ। উপন্যাসখন এটি গল্পৰ আধাৰত ৰচনা কৰা হৈছিলে একে শিৰোনামৰ, যিটো বিস্ময়ত 2012 বৰ্ষৰ ফেব্ৰুৱাৰী সংখ্যাত প্ৰকাশ পাইছিলে আৰু পঢ়ুৱৈৰো সেই গল্পটিৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি আছিলে আৰু সেই গল্পটিৰ আলমতেই উপন্যাসখনি ৰচনা কৰা হৈছে। কিন্তু গল্পটিৰ আলমত ৰচনা কৰা হ'লেও উপন্যাসখনি গল্পটিতকৈ বহুত বেছিয়ে ভিন্ন, 99% ভিন্ন আৰু গাঁৱলীয়া সমাজ পটভূমিত উপন্যাসখন ৰচিত বিভিন্ন চৰিত্ৰৰ সমাহাৰ ঘটিছে আৰু বিভিন্ন সংঘাতৰ প্ৰকাশ ঘটিছে এই উপন্যাসখনৰ জৰিয়তে আৰু সম্পূৰ্ণ এখনি ব্যতিক্ৰমী উপন্যাস। উপন্যাসখনি আমাৰ প্ৰকাশ হৈ ওলাল আজিৰ পৰা বেছি দিন হোৱা নাই, 4-5 দিন হ'ল আমাৰ বিপণীলৈ অহা। তাৰ আগতেই উপন্যাসখনৰ সকলোবোৰ কাম কাজ হৈ গৈছিলে, কিন্তু আমাৰ বিপণীলৈ আহিল যোৱা শনিবাৰে। পঢ়ুৱৈৰ খুব সুন্দৰ সঁহাৰি পোৱা গৈছে প্ৰথম অৱস্থাত। পৰৱৰ্তী সঁহাৰি আমি গম পাম বা জানিব পাৰিম সময়ৰ পিছতহে। আমি সময়লৈ অপেক্ষাৰত। যিহেতু আমাৰ গ্ৰন্থৰ উন্মোচন কৰা নহয়, গতিকে আমি ভাবিলোঁ যে এনেদৰেই আমাৰ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিওঁ। আশা ৰাখিছোঁ প্ৰিয় পঢ়ুৱৈৰ পৰা আমি সঁহাৰি লাভ কৰিম, যিদৰে আগৰ গ্ৰন্থসমূহৰ প্ৰতিও সঁহাৰি লাভ কৰিছিলোঁ। গ্ৰন্থখনি মই আকৌ এবাৰ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এইখনি গ্ৰন্থ এখনি উপন্যাসখনি মূল উপন্যাসখনি ইয়াতে আমাৰ 590 পৃষ্ঠাৰ এখনি উপন্যাস। 590 পৃষ্ঠাত মূল উপন্যাসখনি সম্পূৰ্ণ হৈছে আৰু এই গ্ৰন্থখনিতে যিটো মূল গল্প আছিলে, যিটো গল্পৰ আলমত উপন্যাসখন ৰচনা কৰা হৈছে, সেইটো সন্নিৱিষ্ট কৰা হৈছে আৰু লগতে উপন্যাসখন ৰচনা কৰাৰ কিছুমান তথ্য সন্নিৱিষ্ট কৰা হৈছে। এই সমগ্ৰ মিলি গ্ৰন্থখনৰ কলেবৰ হৈছে 640 পৃষ্ঠাৰ আৰু আমি পঢ়ুৱৈক বিশেষ ৰেহাই মূল্যত প্ৰদান কৰি আছোঁ অনলাইন অৰ্ডাৰ যোগে। আৰু আমাৰ গ্ৰন্থ সাধাৰণতে বৰ্তমানলৈকে অন্য বিপণীত দিয়া হোৱা নাই, গতিকে আমি প্ৰত্যক্ষভাৱে বিশেষ ৰেহাইৰ জৰিয়তে পঢ়ুৱৈলৈ আগবঢ়াইছোঁ আৰু পোষ্টেল যোগে প্ৰেৰণ কৰি আছোঁ। অকল আমাৰ গ্ৰন্থ বুলিয়ে নহয়, আমি সকলো প্ৰকাশনৰ বিভিন্ন লেখকৰ গ্ৰন্থ আমি প্ৰেৰণ কৰোঁ পোষ্টেল যোগে, অনলাইন অৰ্ডাৰ যোগে। আপোনালোকে যোগাযোগ কৰিব পাৰে সকলো ধৰণৰ গ্ৰন্থ সংগ্ৰহৰ বাবে আমাৰ সৈতে। আৰু আমাৰ যোগাযোগৰ ফোন নম্বৰ এটি মই ইয়াতে কৈ দিছোঁ, 9854461934। আকৌ এবাৰ কৈছোঁ, 9854461934। এইটোত আপোনালোকে ফোন কৰিব পাৰে বা হোৱাটছআপ মেছেজ কৰিব পাৰে, আপোনাৰ পচন্দৰ গ্ৰন্থ জনাই আমাক অৱগত কৰাব পাৰে আৰু আমি অৰ্ডাৰৰ পিছতে গ্ৰন্থ খুব সুন্দৰভাৱে প্ৰেৰণ কৰোঁ আৰু গ্ৰন্থ যেতিয়ালৈকে আপোনালোকৰ হাতত নপৰে তেতিয়ালৈকে আমি দায়িত্ব বহন কৰোঁ। আমাৰ উদ্দেশ্য হৈছে আপুনি যিটো মূল্য পৰিশোধ কৰিছে তাৰ প্ৰাপ্য গ্ৰন্থ সঠিকভাৱে আপোনাৰ হাতত পৰিব লাগিব আৰু আমি সেই দায়িত্ব আজি বহু বছৰ ধৰি পালন কৰি আহিছোঁ আৰু আপোনালোকৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে, সন্মান আছে আৰু আপোনালোকৰ সঁহাৰিতহে আমি অসমীয়া গ্ৰন্থৰ এই প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰিম। সেয়েহে আপোনালোকৰ পৰা আমি সঁহাৰি বিচাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে সঁহাৰি জনাব আৰু বিশেষকৈ সদ্যহতে প্ৰকাশ পোৱা গ্ৰন্থখনিৰ প্ৰতিও আমি পঢ়ুৱৈৰ পৰা সঁহাৰি বিচাৰিম, মতামত বিচাৰিম। আপোনালোকে মন্তব্য দিব লাগিব, জনাব লাগিব আৰু ভুল ভ্ৰান্তি হ'লে জনালে আমি সেইখিনি শুধৰণি কৰি আকৌ আগবাঢ়িবলৈ আপোনালোকৰ পৰাই সাহস পাম।
এইখিনি আজিলৈ বহুত বেছি মই দীঘলীয়া নকৰোঁ গ্ৰন্থখিনি যিহেতু আমি উন্মোচন কৰা হোৱা নাই আৰু পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিব লাগিব গতিকে এনেকুৱা ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ সেই গ্ৰন্থখিনি পুনৰ এবাৰ শেষৰ পিনে আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ এইখনিয়ে হ'ল আমাৰ সদ্য প্ৰকাশিত উপন্যাস এখনি গ্ৰন্থ আৰু এইখন আমাৰ অনলাইন বিপণন কৰা হৈছে আৰু গ্ৰন্থখনি আপোনালোকে 640 পৃষ্ঠাৰ এই গ্ৰন্থখনি আপোনালোকে ঘৰতে পাব 470 টকাত আৰু অন্য কোনো ধৰণৰ খৰচ বহন কৰিব নালাগে আপোনালোকে মাত্ৰ আমালৈ হোৱাটছআপ মেছেজ কৰিলে হ'ল বা ফোন কৰিবও পাৰে তাৰ পাছত অৰ্ডাৰ যদি আপোনালোকে দিব বিচাৰে আমাক জনালে হ'ল অৰ্ডাৰ দিয়াৰ পিছত আমি সুন্দৰভাৱে গ্ৰন্থ প্ৰেৰণ কৰিম আৰু গ্ৰন্থ যেতিয়ালৈকে আপোনালোকৰ হাতত নপৰে আমি সকলো দায়িত্ব বহন কৰিম এইখিনিয়ে কথা শেষত আৰু এবাৰ গ্ৰন্থখনি এয়াই জপনাখন জপাই আহিবি ৰাধাৰ কলিগাজনী সোমাই আহিব এইখনি আমাৰ সদ্য প্ৰকাশিত গ্ৰন্থ আশা ৰাখিছোঁ আপোনালোকে সঁহাৰি জনাব এই কামনাৰে আজিলৈ বিদায় মাগিছোঁ আপোনালোকলৈ ধন্যবাদ নমস্কাৰ আৰু আন্তৰিক শ্ৰদ্ধা আজিলৈ বিদায় ধন্যবাদ